গুড মৰ্নিং ৱেলকাম টু মাই ইউটিউব চেনেল শ্ৰেয়াশ্ৰী শৰণীয়া কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই এইপিনে লগাইছোঁ চুলিত জেতুকা চ' ফাগুনৰ মাহ আমি চুলি আৰু স্কিনৰ কাৰণে বহুতখিনি মানে যত্ন ল'ব লাগে চ' সেইকাৰণে চুলিত মই জেতুকা আৰু কণী লগাইছোঁ চ' আজিৰ দিনটো এনেই থকাৰ কাৰণে ভাবিলোঁ ব্লগটো বহুত দিন দিয়া নাই চ' আজিৰ পৰা ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ তো ভিডিঅ'টো আগলৈ চাই থাকিব কি হয় মানে এনে আৰু কি কৰোঁ আজিৰ দিনটো কেনেকৈ কটাওঁ তাকে আপোনালোকৰ লগত দেখাম চ' আগলৈ চাই থাকিব ভিডিঅ'টো মানে কি হয় মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ বা মন চন বেয়া লাগি আছিলে চ' সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ চ' আজি এনেই থকাৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ চ' চাই থাকিব আগলৈ আপোনালোকে জনাব কোনে কোনে আলুত ধূপ দিয়ে আমাৰ বায়ে আলুত ধূপ দিব চ' পূজা কৰি আছে আমাৰ বা স্বামী দেৱতাক চ' মই বনাইছোঁ এইফালে চাহ পেহী যাবি আজি আমাৰ পেহী আজি ঘৰত যাব ওলাই আছে পুৰা একদম হেৰিটো কৰি আছে দে একদম ৰেডি পেহী যাবৰ কাৰণে এইফালে তালি টপলা লৈ নুমাইছোঁ মই এইফালে চাহ মই আমল গাখীৰ নহয় দেই এই গৰুৰ গাখীৰ দিম চাহ উতলি আছে চ' মই এতিয়া চাহত গাখীৰ দিব লৈছোঁ নহ'লে পৰি যাব ন গালি খাব লাগিব মাক গাখীৰ দি দিলোঁ দিয়া নাই গাখীৰ চাহ খাই ভাল পায় আৰু কোনে কোনে লাল চাহ খাই কমেণ্ট কৰি জনাব দেই মই বোলে গাখীৰ চাহ দিনটোত একাপ লাগে সেইকাৰণে আৰু এইফালে আমাৰ চাহ ৰেডি এয়া আমাৰ মাদা মা আৰু মাদা চাহ তাহ খাই উঠি অকণমান এনে ভাগিনহঁতৰ লগত ধেমালি কৰি আছিলোঁ আৰু চাহ খোৱা আপোনালোকক দেখুওৱা নহ'লে বাৰু চ' সেইকাৰণে চাই থাকিব আগলৈ হেল্ল' গাইজ এতিয়া মই দুপৰীয়া সাজৰ কাৰণে আলু কাটিব লৈছোঁ চ' আগলৈকে চাই থাকিব ভিডিঅ'টো কি হয় কমেণ্ট কৰি জনাব নাপাহৰিব দেই এতিয়া আলু কাটিম আৰু ঘৰৰে আলু চাহ পুৰা উতলি আছে
এইফালে আছে মাছ দেখিছে মাছ লোকেল ঘৰৰ পুখুৰীৰ মাছ এতিয়া আমি বনাম কোমোৰা দি কোমোৰা মাছ আৰু কোমোৰা মাছ দেখিছে ইমান ধুনীয়া কালাৰ মাছ এইফালে আকৌ এইফালে ভাত পাতি দিলোঁ কেৰাহী আকৌ এটা সৰু কেৰাহী ইয়াত তেতিয়া কাটি থোৱা আলু এতিয়া ভাজিম দিলোঁ মিঠাতেল মানে মোৰ আলুগুটিকেইটা কেৰাহীত পাতি দিয়া আপোনালোকক দেখুওৱা নহ'লে চ' মানে অকণমান নতুন হয় ন চ' কেমেৰাটো ধৰিবৰ কাৰণে অকণমান অসুবিধা হয় চ' সেইকাৰণে আৰু এইফালে মাছ আৰু কোমোৰাৰ আঞ্জা কোনে কোনে খাই ভাল পায় আহিব আৰু কমেণ্ট কৰি জনাবচোন আৰু মাছৰ কালাৰটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব নাপাহৰিব দেই মই সেইফালে কোমোৰা বহাই দিলোঁ আপোনালোকক দেখুওৱা নহ'লে কোমোৰাখিনি বহোৱা এতিয়া কোমোৰাখিনি পানীখিনি ওলাই যাবলৈ দিম এতিয়া মোৰ আনফালে আলু ভাজি ৰেডি হৈ গ'ল আৰু আনফালে দি দিছোঁ কোমোৰাত সোৱাদ অনুসৰি নিমখ দিলে বস্তু সিদ্ধি হয় বুলি কয় সকলো বস্তু সোনকালে সিজে তাৰপৰা এইফালে দিছোঁ মই কালাৰটোৰ কাৰণে অকণমান হালধি চ' আৰু এইফালে মোৰ বাকী থাকিল চুলি ধুবলৈ মানে জেতুকা লগাই থৈ দিয়া আছিলে ধুব বাকী আছে সেইটো কৰি ল'ব লাগিব জলদি ভাত খাব লাগিব ঠিক আছে আকৌ এতিয়া মোৰ আলু ভাজি ৰেডি হৈ গ'ল দেখিছে ইমান ধুনীয়া হৈছে এয়া মোৰ আলু ভাজি ৰেডি যিহেতু কোমোৰা মাছৰ লগত বনোৱা হ'ব সেইকাৰণে অকণমান পানী দি দিলোঁ এতিয়া ঢাকনি লগাই মোৰ বাকী থকা কামখিনি কৰিম মানে মোৰ চুলিখিনি ধুই আহিম তেতিয়ালৈ চব্জি ৰেডি হৈ যাব মাক চাব দি দিলোঁ এতিয়া জেতুকা লগত ধুই দিলোঁ আমাৰ টিকলি কৈছে ভিডিঅ'বিলাক দিব নালাগে বোলে তাইক বনোৱা দিম ভাগিন জোৱাইও আছিলে সেইটো ভিডিঅ' দিম এভৰিৱান মই ভাত পানী খাই মেলি অকণমান শুই দিলোঁ ভাত খোৱাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'ল এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ চ' ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু মোৰ যদি কিবা ভুল হৈছে তেতিয়াহ'লে সেইখিনি মোক আঙুলিয়াই দিব নেক্সট ভিডিঅ'ত সেইখিনি নকৰিবৰ কাৰণে চেষ্টা কৰি যাম যিহেতু মই নতুন হয় সেইখিনি মোক আঙুলিয়াই দিব বুলি মই আশাবাদী আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ সুযোগেৰে আজিলৈ ইমানেই বাই বাই